বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা 2 শিশুক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুৱেৰী চকত এই ঘটনা ৰাইজে খেদি শিশু দুটিক উদ্ধাৰ কৰাৰ লগতে কৰায়ত্ব কৰে এজন অপহৰণকাৰীক অপহৰণকাৰীটো দীঘলডঙাৰ মজনুৰ আলী বুলি চিনাক্ত কৰা হৈছে জানিব পৰা মতে পবিত্ৰ ঈদৰ দিনাই মজনুৰ আলীয়ে শিশু দুটিক দীঘলডঙাৰ নিজৰ ঘৰৰ পৰা মটৰচাইকেলেৰে উঠাই লৈ আহিছিল কিন্তু ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোক অৱগত হোৱাত লগতে শিশু দুটিৰ চিঞৰ শুনি ৰাইজে অপহৰণকাৰীক খেদি নিকাচি আৰক্ষী চকীৰ অন্তৰ্গত কুৱেৰী চকত অপহৰণকাৰী মজনুৰ আলীক কৰায়ত্ব কৰাৰ লগতে শিশু দুটিক উদ্ধাৰ কৰে পিছত ঘটনাস্থলীত মুছলপুৰ আৰক্ষী উপস্থিত হৈ শিশু দুটিৰ লগতে অপহৰণকাৰীক থানালৈ লৈ যায় ইফালে পবিত্ৰ ঈদৰ দিনাই সংঘটিত ঘটনাক লৈ অঞ্চলটোৰ ৰাইজে নিশা নিকাচি আৰক্ষী চকী ঘেৰাও কৰি অপৰাধীক উচিত শাস্তি দিবলৈ দাবী জনায় যোৱাকালি নিশা তাৰমানে 6:45 মানত মই আমাৰ গাঁৱৰ চকতে আছিলোঁ এনেতে আমাৰ মুছলপুৰ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া আমাৰ ৰাভাদেৱে মোক ফোন কৰিলে তেতিয়া আমাৰ নিকাচি তাতে কিবা ঘটনা ঘটিছে আপুনি যাওকচোন তালৈকে তাৰপিছত মই থানালৈকে গ'লোঁ থানাত গৈ দেখা পালোঁ যে বহু ৰাইজ তাত গোট খাই আছে থানাৰ সন্মুখত আৰু তাৰপিছত থানাৰ ভিতৰত যাই গম পালোঁ যে এজন মুছলিম পুৰুষে দুগৰাকী কণ শিশু তেওঁ অপহৰণ কৰি লৈ গৈছিল বোলে লৈ যোৱাৰ পিছত তেওঁক তাৰমানে আমাৰ ওচৰতে দুৰ্নী চকত তেওঁক তাতে শিশু দুগৰাকীয়ে বাইকত যেতিয়া লৈ গৈ আছে শিশু দুগৰাকীয়ে তাৰমানে চিঞৰি গৈ আছে ঠিক তেনেকুৱা অৱস্থাত তাৰে ৰাইজে তেওঁক কৰায়ত্ব কৰি তাৰপিছত ৰাইজে আৰক্ষীৰ হাতত গতাই দিয়ে কিন্তু কথাটো হ'ল কি সেই সময়ত আৰক্ষী আউটপোষ্টৰ সন্মুখত বহু ৰাইজ গোট খাইছে আৰু সকলোৰে দাবী অপৰাধীজনক উলিয়াই দিব লাগে কিন্তু তেতিয়া হ'ল কি আমি ৰাইজৰ পৰা গৈ আমিও গ'লোঁ আৰু আমাৰ প্ৰশাসনেও তেওঁলোকক ৰাইজক বুজোৱাৰ পিছত তেতিয়া ৰাইজে কৈছে যে আমি আইনগত ব্যৱস্থাটো আমি সকলোভাৱে কৰিম গতিকে আপোনালোকে আৰু আমাক আইনৰ কামতে কামখিনি কৰিব দিয়ে আৰু সেইখিনি কথাকে ৰাইজে সন্মান জনাই তাৰ পৰা আঁতৰি গ'ল তাৰ কাৰণে আমি ৰাইজকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দীঘলডঙাবাসী ৰাইজক আৰু এনেকুৱা এটা পৰিৱেশ যোৱাকালি এটা পবিত্ৰ ঈদৰ দিন আছিল ঈদৰ দিনৰ সময়তে ঠিক তেনেকুৱা এটা ঘটনাই অঞ্চলটোত অলপ চাঞ্চল্যৰ সৃষ্টি কৰিছিলে সন্ধিয়া কিন্তু এইটো প্ৰশাসনৰ তৎপৰতাত এই চাঞ্চল্যটোৰ এতিয়া অলপ ওৰ পৰিছে ছোৱালী দুজনেও মুছলিম সম্প্ৰদায়ৰ আছিল হয় ছোৱালী দুগৰাকীও মুছলিম আছিলে আৰু যিজনে নিছে তেওঁ দুয়োটা পক্ষ দীঘলডঙাৰ আছিল দুয়োটা দীঘলডঙা যিজনে নিছে তেওঁৰ ঘৰ দীঘলডঙা মাদুলিবাৰীত বুলি কৈছে আৰু ছোৱালী দুজনেও তাৰে নিয়াৰ বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট K News 7